Hello guys, welcome to KINU Hobo. বহুত দিন ভিডিওৰ পৰা বিৰতি আছিলো। আজি এটা বনালো এক্সপেৰিমেন্টৰ ভিডিও। বন্ধুসকল, আজিৰ ভিডিওটো যোনটো এক্সপেৰিমেন্ট কৰিছো সেই এক্সপেৰিমেন্টৰ ভিডিওটো যোনটো প্ৰক্ৰিয়া কৰিছো, যোনটো ফৰ্মুলা লৈছো সেইটো হৈছে ফৰ্মুলাটো হৈছে গাড়ী ফৰ্মুলা। গাড়ী ষ্টাৰ্ট কৰোতে গাড়ী এখন ষ্টাৰ্ট কৰি বাইকখন ষ্টাৰ্ট কৰিবলৈ কিক মাৰিব লাগে। কিক মাৰোতে কি হয়, ইঞ্জিনৰ ভিতৰত স্পাৰ্ক সৃষ্টি হয়। মানে কি বুলি কম আপোনাৰ যেটো আপোনালোকে নিশ্চয় প্লাগটো চিনি প্লাগটোতে অকমান কাৰেণ্টৰ দেখিছে আপোনালোকে স্পাৰ্ক সৃষ্টি হয়, আৰু এই স্পাৰ্ক সৃষ্টি হোৱাৰ ফলতে পেট্ৰলটো জ্বলি উঠে আৰু বাইকখন ষ্টাৰ্ট হয়। সেই একেটা প্ৰক্ৰিয়া আমি আজি এক্সপেৰিমেন্টত কৰিম। আপোনালোকক কেনেকৈ কৰিছো কি কথা আপোনালোকক দেখাই আছো। বন্ধুসকল, অকল আমি বাইক বা গাড়ীতে সেই স্পাৰ্ক কৰা সিস্টেমটো অকল তাতেই ব্যৱহাৰ কৰোঁ সেইটো নহয়। আমি দৈনন্দিন ব্যৱহাৰ কৰা গেছটো, যেতিয়া আমি গেছটো এনেকৈ জ্বলাওঁ, কোনোবাই জুই চলা মাৰে, নহ'লে বা কোনোবাই এনেকৈ কৰি লাইটাৰ মাৰে। লাইটাৰ মাৰোতেও একেবাৰে প্ৰথম অংশত স্পাৰ্ক সৃষ্টি হয়, আৰু সেই স্পাৰ্ক সৃষ্টি হোৱাৰ ফলতে আমাৰ গেছটো ধুনীয়াকৈ জ্বলে। ঠিক একেটা আইডিয়াই মই যিটো আগতে কাৰ্বাইড ভৰাই যে ফিল্টাৰটো উৰুৱাইছিলোঁ, সেই ফিল্টাৰটোক মই এতিয়া কোনো এনেকৈ জুই চলা মাৰি, মানে আমি যেনেকৈ গেছটো জ্বলাওঁ এনেকৈ আগতে ফুটাইছিলোঁ, সেই ফিল্টাৰটো উৰুৱাইছিলোঁ। কিন্তু এতিয়া কি কৰিম, সেই স্পাৰ্ক ছিষ্টেমটো সেই কাৰ্বাইড ভৰাই দিয়া ফিল্টাৰটোৰ ভিতৰত ৰাখিম, আৰু তাত জ্বলিবনে নজ্বলে, কাম দিবনে নিদিয়ে আপোনালোকক দেখুৱাম। অকল মই এইখন স্কুটাৰ ব্যৱহাৰ কৰিছোঁ এতিয়া ভিডিঅ'টো বনাবৰ কাৰণে। এইখন পুৰণা, ষ্টাৰ্ট নহয়, কাৰ্বৰেটৰটো অলপ জাম হৈ আছে, সেইকাৰণে ইয়াক চলাব পাৰি কিন্তু বন্ধ হৈ যায়, সেইকাৰণে মই ইয়াক ভিডিঅ' এটাত ব্যৱহাৰ কৰি দিম বুলি ভাবিলোঁ। বন্ধুসকল, অকণমান স্কুটাৰখনৰ বিষয়ে কৈ দিছোঁ। স্কুটাৰখন আপোনালোকে দেখিছেই নিশ্চয়। এইটো হৈছে প্লাগ, যি আমাৰ বাইকবোৰতো থাকে। এই প্লাগটো ইয়াত থাকে, প্লাগটো, আৰু ইয়াৰ এডাল ৱাই আহি ইয়াত থাকিব। কি হয়, যেতিয়া ইয়াত স্পাৰ্ক হয় তেতিয়া ইয়াৰ পেট্ৰলটো জ্বলে কিকডাল মাৰোঁতে। ঠিক একেটা আইডিয়াকে ল'ম, গেছত যিটো লাইটাৰ লৈ স্পাৰ্ক কৰে, সেই একেটা লাইটাৰ লৈ যি মাৰোঁ আমি তেতিয়া স্পাৰ্ক কৰি গেছটো জ্বলে, সেই একেটা আইডিয়াই হ'ব। এতিয়া কি হ'ব, ইয়াৰ পৰা এডাল আহিব, এনেকৈ আনিছোঁ, আৰু এডাল আনিছোঁ বডিৰ পৰা, যাতে কিকডাল মাৰিলে শ্বৰ্ট কৰে। আমি এতিয়া শ্বৰ্ট কৰিবৰ কাৰণে এইটো বস্তু আনিছোঁ, ৱাইৰডাল লগাই থৈছোঁ, আপোনালোকক এতিয়া দেখাই আছোঁ। বন্ধুসকল, আপোনালোকে এইটো মোৰ কি গম পায় আৰু ইয়াত কি আছে এইটো চিনি পায় যিসকল মোৰ ছাবস্ক্ৰাইবাৰ। এইটো হৈছে কাৰ্বাইড, আৰু ইয়াত মই ভৰাই দিম। ভৰোৱাৰ পিছত ইয়াত গেছ উৎপন্ন হ'ব, আৰু সেই গেছক জ্বলাব সেই স্পাৰ্ক, যি আপোনালোকক অকণমান আগত দেখাইছিলোঁ, সেই স্পাৰ্ক বনে। ইয়াক এতিয়া আমি বনাই লওঁ ধুনীয়াকৈ। ফুটিব নেকি?